গুৰুজনাৰ অমৃতময় অৱদান ৰুক্মিণীহৰণ। আমি ৰুক্মিণীহৰণৰ ওপৰতে ভাঙি নাম পৰিৱেশন কৰিম, ইয়াতো যদি ত্ৰুটি হয় মাতৃ নকৰিম। আপোনাসকলে জানে কোন নীলনগৰৰ ৰাজকন্যা ৰূপে গণে অতুলনীয়, অতি মনোমোহা, অতি বিনয়ী ভাৱাপন্ন ৰুক্মিণী দেৱী। ৰুক্মিণী স্বয়ম্বৰ আয়োজন কৰা হৈছে। আপোনাসকল মহামহন্তসকল যেনেধৰণে আসনত উপবিষ্ট হৈ আছে, ঠিক তেনেধৰণে আজিৰ পৰা সহস্ৰ বছৰ আগত আপোনাসকলে জানে পৃথিৱীৰ ৰজা মহাৰাজাসকল এনেধৰণে আহি অধিষ্ঠিত হৈ আছে, কাৰণ ৰুক্মিণীৰ স্বয়ম্বৰ। আপোনাসকলে ইয়াকো জানে যে জীৱনৰ সমস্ত ত্যাগ কৰি থৈছে, জীৱন যৌৱনৰ সমৰ্পণ কৰিছে ভগৱান কৃষ্ণৰ চৰণত, কৃষ্ণৰ অজ্ঞাতে। কিন্তু ৰুক্মিণীৰ ককায়েকে সেয়া ৰুক্মপ্ৰিয়া সম্ভৱ হ'বলৈ নিদিয়ে, কাৰণ কৃষ্ণলৈ কোনো প্ৰকাৰে ভগ্নী ৰুক্মিণীক বিয়া নিদিয়ে, কাৰণ কৃষ্ণ গোৱালৰ ল'ৰা। কৃষ্ণৰ জন্ম হৈছে অন্ধকাৰ পোতাশালত, আৰু জৰাসন্ধৰ দৰে মহাপ্ৰতাপী ৰজাৰ ভয়ত সাগৰত বাস কৰিছে। আৰু হয়, কোনো ককায়েকে ভনীয়েকৰ ঘৰলৈ নাও বা জাহাজত যোৱাটো কামনা নকৰে আজিৰ যুগতো। ঠিক তেনেকৈ ৰুক্মিণী দেৱী ককায়েক ৰুক্মবীৰে কোনো প্ৰকাৰে কৃষ্ণলৈ বিবাহ কাৰ্য সম্পাদন নকৰে। দিব মহাবলৱান চেতিয়াৰ্য ৰজা যিসকল আপোনাসকলে জানে জীৱনৰ সংকট কথা উপলব্ধি কৰি ঋষি বেদনিধিক অতি গোপনে ৰুক্মিণী দেৱে এটি দায়িত্ব দিলে যে তুমি কৃষ্ণৰ ওচৰলৈ যোৱা আৰু কৃষ্ণ গোসাঁই তুমি আমাৰ কথা ক'বা, আৰু এখন প্ৰেম পত্ৰ দিছোঁ, এই পত্ৰখনত লৈ তুমি কৃষ্ণ গোসাঁইক জনাবা, আৰু আমাক যদি উদ্ধাৰ নকৰে আমি হয়তো প্ৰাণে নাথাকিম। আই মাতৃৰ পত্ৰবাহক হ'বলৈ পোৱাটো বেদনিধিৰ বাবে পৰম সৌভাগ্য। আহক, এয়া আমি বেদনিধি তাৰকা হে তাৰকা কৃষ্ণ চলি যাই বেদনিধি, দ্বাৰকানৰ দৰে চলি যাই বেদনিধি, ৰুক্মিণীৰ পত্ৰখনি লগত ললে বান্ধি, দ্বাৰকালৈ যাব কৃষ্ণ গোসাঁইক পাব, পত্ৰখনি দিব আৰু ভাঙি পাতি কব, ৰুক্মিণীৰ মনৰ কামনা কৰা বিধি, কৃষ্ণ গুণনিধি, কৃষ্ণ গুণনিধি, বেদনিধি, 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 দ্বাৰকানৰ দৰে চলি যাই বেদনিধি, ৰুক্মিণীৰ পত্ৰখনি লগত ললে বান্ধি, দ্বাৰকালৈ যাব কৃষ্ণ গোসাঁইক পাব, পত্ৰখনি দিব আৰু ভাঙি পাতি কব, ৰুক্মিণীৰ মনৰ কামনা কৰা বিধি, কৃষ্ণ গুণনিধি, কৃষ্ণ গুণনিধি, বেদনিধি, 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 বেদনিধি।
रुक्मिणी देवी पत्रখন লৈ বেদনিধি দ্বাৰকাত উপস্থিত বেদনিধিৰ পৰম সৌভাগ্য জগতৰ ঈশ্বৰৰ দৰ্শন পাব আৰু লক্ষ্মী শক্তি ৰুক্মিণী দেৱীৰ পত্ৰখন দিয়াৰ চলেৰে ভগৱন্ত একাত্ম জীৱক মহাপ্ৰভুৰ চৰণত পত্ৰখন দি বেদনিধি ক'লে নমো নমো নাৰায়ণ সংসাৰৰ ইবাৰ কৰিও প্ৰভু ৰুক্মিণী উদ্ধাৰ তুমি ৰুক্মিণীক উদ্ধাৰ কৰা বেদনিধিয়ে ৰুক্মিণীৰ সমস্তখিনি বাৰ্তা মহাপ্ৰভুৰ আগত অৱগত কৰি হে ৰাম ঋষিৰ মুখত শুনি দেৱী কথা পাছে প্ৰভু নাৰায়ণ ৰুক্মিণী হৰণ কৰিবাক লাগি হৰিয়ে কৰে যতনা ভগৱানে আপোনাসকলে জানে ৰুক্মিণীক উদ্ধাৰ কৰিবৰ বাবে হৰণ কৰিবৰ বাবে যতন কৰিলে আৰু অসুৰক মাতি আনিলে যে খুৰা তুমি ৰথৰ বাঘজৰী ধৰিব লাগে আমি কুণ্ডিললৈ যাত্ৰা কৰিম ৰুক্মিণীক উদ্ধাৰ কৰিম অসুৰৰ পৰম সৌভাগ্য ঘটিল কাৰণ লক্ষ্মী ৰূপা ৰুক্মিণী ঈশ্বৰে যেতিয়া উদ্ধাৰ কৰিব সেই ৰথৰ বাঘজৰী অসুৰৰ দৰে এজন ভকতে ধৰিবলৈ সৌভাগ্য কৰিছে হে ৰাম বিজুলী সংসাৰে ৰথ অসুৰে চলা হে ৰাম কুণ্ডিলে কৰিলে গতি কৃষ্ণ গধুৰা গাত দুখাই নাইকিয়া নিচিনা হ'ল কাৰণ ৰাতিৰ ভিতৰতে কুণ্ডিল পাবগৈ লাগে বেলি ওলোৱাৰ আগতে কুণ্ডিল যদি নাপায়গৈ হয়তো অঘটন হ'ব পাৰে গতিকে ৰথৰ বাঘজৰী অতি তীক্ষ্ণ বা তীব্ৰভাৱে চলোৱা হ'ল আৰু বেদনিধিক ভগৱন্তে কাষতে লৈ আহিলে বোলে সংগে আহে বেদনিধি ঠগি বেদনিধিয়ে ভাবি আহিছে কাৰণ কৃষ্ণ ৰুক্মিণী যদি একাত্ম হয় লগ হয় কি হ'ব বাৰু দেখিব কৃষ্ণ ৰুক্মিণীৰ হ'ব অপূৰ্ব মিলন কৃষ্ণ ৰুক্মিণীৰ হ'ব অপূৰ্ব মিলন বিজুলী সংসাৰে অসুৰে চলা কুণ্ডিলে কৰিলে গতি কৃষ্ণ গধুৰা সংগে আহে বেদনিধি ঠগি কৃষ্ণমুখাই আহিব বুলি আইমাতৃ ৰুক্মিণীয়ে বাট চাই আছে কৃষ্ণমুখাই আহিব কৃষ্ণই উদ্ধাৰ কৰিব ৰুক্মিণীৰ এটা বিশ্বাস আছে কিন্তু তথাপিতো ৰুক্মিণীৰ সংশয় হৈছে কাৰণ দ্বাৰকালৈ পঠিয়ালে বৃদ্ধ ব্ৰাহ্মণজন কিজানি পানীত ডুব কিবা এটা অঘটন ঘটিলে নেকি বা বন্য জন্তুৱে তেওঁক আক্ৰমণ কৰিলে নেকি ইমান অতপৰে দেখোন বেদনিধি আহি দ্বাৰকাত উপস্থিত হোৱা নাই কি হ'ল কথাটো তেতিয়া ৰুক্মিণী দেৱী কি হ'ল আপোনাসকলে জানে বোলে আজি কুণ্ডিল কৰে হৰে আজি কুণ্ডিল
প্ৰজা সকলোকে কৰে নিমন্ত্ৰণ নামাতিলে ৰুক্মবীৰে প্ৰভু নাৰায়ণ পৃথিৱীত যিমানবিলাক ৰজা মহাৰজা আছে সকলোকে ৰুক্মিণী দেৱীৰ স্বয়ম্বৰলৈ নিমন্ত্ৰণ দিয়া হয় একত্ৰ নিমন্ত্ৰণ নিদিলে ৰুক্মবীৰে ভগৱান শ্ৰীকৃষ্ণ আহিব বুলি আইবাতিবাকে বাট চাই আছে কিন্তু ৰুক্মবীৰে কোনো প্ৰকাৰে কৃষ্ণৰ সৈতে ৰুক্মিণী দেৱীৰ বিবাহ সম্পৰ্কত আবদ্ধ হ'বলৈ নিদিয়ে ৰুক্মবীৰে ৰুক্মিণী কৃষ্ণলৈ নিদিয়ে বিয়া কাৰণ কৃষ্ণ বলৰ সন্তান কৃষ্ণৰ কি আছে কৃষ্ণই গোবধ কৰিছে কৃষ্ণই মোমায়েকক হত্যা কৰিছে মানে কৃষ্ণই বহুত অপকৰ্ম কৰিছে বুলি মিছাকৈ আইমাতৃগৰাকীক ৰুক্মবীৰে ক'বলৈ চিন্তা কৰিছে বা ব্যৱস্থা কৰিছে যাতে শিশুপালৰ প্ৰতি তেওঁ আসক্ত হয় গোবধ স্ত্ৰীবধ ৰুক্মবীৰে ৰুক্মিণী কৃষ্ণলৈ নিদিয়ে বিয়া গোবধ স্ত্ৰীবধ বধি বুলি কৰিছে নিন্দা কৃষ্ণ গুণৰ সাগৰ কৃষ্ণ বিৰু জগতৰ কৃষ্ণ গুণৰ সাগৰ কৃষ্ণ বিৰু ধৰণৰ মদগৰ্ভী অহংকাৰী ৰুক্মবীৰে নাজানে ৰুক্মিণীক বিয়া দিলে জীৱন হ'ব সুখৰ ৰুক্মিণীক বিয়া দিলে জীৱন হ'ব সুখৰ ৰুক্মবীৰে